নমস্কাৰ। আজি আমি আলোচনা কৰিব ওলাইছোঁ গ-সা-গু ওপৰত। গ-সা-গু হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক আমি চমুকৈ গ-সা-উ বুলি লিখোঁ। ইয়াত যেনেদৰে লিখা হৈ আছে আমি তেনেদৰে চমুকৈ লিখোঁ। এতিয়া আমি গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিষয়ে পঢ়িম। গৰিষ্ঠ সাধাৰণ উৎপাদক আমি এতিয়া চমুকৈ কওঁ গ-সা-উ। এতিয়া চোৱা, সাধাৰণ উৎপাদক পদ্ধতি, পূৰ্ণ উৎপাদক পদ্ধতি, ত্ৰুটি হৰণ পদ্ধতি আৰু হৰণ পদ্ধতি, এই চাৰিটা পদ্ধতিৰে আমি গ-সা-গু উলিয়াব পাৰোঁ। এই গ-সা-গু উলিওৱা পদ্ধতি, এই মেইন চাৰিটা পদ্ধতিয়ে আমি গ-সা-গু উলিয়াব পাৰোঁ। এতিয়া আজি আমি শিকিম ত্ৰুটি হৰণ পদ্ধতিৰে কেনেদৰে গ-সা-গু উলিয়ায়। ৩ নম্বৰ পইণ্টটো চোৱা, ত্ৰুটি হৰণ পদ্ধতিৰে কেনেকৈ গ-সা-গু উলিয়াব পাৰে আমি সেইটো শিকিম আজি। চোৱা, মই সংখ্যা কেইটামান লৈছোঁ, 20, 25 আৰু 30। এনেদৰে সংখ্যাটো লিখি লৈ এনেদৰে চিন পাৰি দিবা। তাৰপিছত এই সংখ্যাটো আমাৰ কিহে যায়, কোনটো সংখ্যা আমাৰ গোটেইকেইটা সংখ্যাকে যাব, আমাৰ 5 ইয়াৰ গোটেইকেইটা সংখ্যাকে যাব। চোৱা, 5 4 গুণ 20, 5 5 গুণ 25, 6 5 গুণ 30। এতিয়া আৰু এই গোটেইকেইটা সংখ্যাকে হৰণ যোৱা সংখ্যা আছেনে? 5 আমাৰ 20কো যায়, 25কো যায়, 30কো যায়। ইয়াত আমি 4 আৰু 6 2য়ে যাব, কিন্তু 5টো নাযায়। গতিকে এই সংখ্যাটো আমি এনেকৈয়ে থ'ব লাগিব। এতিয়া আমি লিখিম, এতিয়া গ-সা-গুটো হ'ব গ-সা-উ। ইয়াত আমাৰ গ-সা-গুটো হ'ব 5, কাৰণ 5ৰ বাহিৰে আৰু বেলেগ আৰু কোনো সংখ্যাই ইয়াক আমি হৰণ কৰিব নোৱাৰিম। গতিকে আমি গ-সা-গু ইয়াৰ 5 পাম। 20, 25 আৰু 30ৰ গ-সা-গু হ'ব 5। এতিয়া চোৱা, আৰু এটা সংখ্যা আমি লৈছোঁ 24 আৰু 42। এই সংখ্যাটো আমি কেনেদৰে গ-সা-গু উলিয়াম চাবা। দেখিছা, মই কৰি দেখুৱাই দিছোঁ, মই বুজাই দিছোঁ। চোৱা, 24টোত এতিয়া আমি 24 আৰু 2 কি একে সংখ্যাই দুইটাই যায়, 2য়ে গৈছে, একেবাৰে সৰু সংখ্যা 2। তোমালোকে আৰু বেলেগ সংখ্যাও ল'ব পাৰা, ধৰি লোৱা ইয়াক আৰু বেলেগ সংখ্যা যাব, 6ৰে যাব, 6টো তোমালোকে ল'ব পাৰা ডাইৰেক্ট। এতিয়া মই প্ৰথম 2য়ে লৈছোঁ, 2য়ে ইয়াক গৈছে 12 বাৰ, 2য়ে 42ক গৈছে 21 বাৰ। গতিকে আমি এতিয়া ল'লোঁ, আকৌ 12 আৰু 21ক কি একে সংখ্যাই যায়, 3ৰে যায়। গতিকে আকৌ আমি কৰিলোঁ 3য়ে 4 বাৰ, 3য়ে 7 বাৰ, আৰু নাযায়। 4ক 2য়ে যাব, কিন্তু 7টোক নাযায়। গতিকে আমি এনেদৰেই ৰাখি দিলোঁ। ইয়াৰ পিছত গ-সা-গু উলিয়াওঁতে সদায় আমাৰ লেফ্ট ছাইডৰ যি দুটা সংখ্যা আমি কৰিম, সেই দুটা সংখ্যাই হ'ব আমাৰ সংখ্যাটোৰ গ-সা-গু। এই সংখ্যা দুটা, লেফ্ট ছাইডে থকা সংখ্যা দুটা আমি পূৰণ কৰি দিব লাগিব। চোৱা, প্ৰথমটোত আমি কি কৰিছিলোঁ, এইটোত আমি কি কৰিছিলোঁ, ইয়াত আমি কেৱল সংখ্যাটো উলিয়াইছিলোঁ, এটাই আছিলে, গতিকে সংখ্যাটো উলিয়াইছিলোঁ। ইয়াত আকৌ আমাৰ দুটা ওলাইছে, গতিকে এই লেফ্ট ছাইডে থকা, বাওঁ ছাইডে থকা সংখ্যা দুটা আমি পূৰণ কৰি দিলোঁ। গ-সা-গু হ'ব সংখ্যা দুটা পূৰণফল। বাওঁফালে থকা সংখ্যা দুটা পূৰণ কৰি যিটো পূৰণফল পাম, এতিয়া 2 পূৰণ 3 6, গতিকে 6 হ'ব 24 আৰু 42ৰ গ-সা-গু। আৰু এটা চোৱা, 12, 18, 24 আৰু 30। এতিয়া 12, 18 আৰু 24 আৰু 30ৰ ইহঁত দুটাৰ উলিয়াইছোঁ। চোৱা, 2য়ে গোটেইকেইটা সংখ্যাকে যায়, তাৰপিছত 3ৰে যায়। তাৰপিছত আমি বাওঁ ছাইডৰ সংখ্যা দুটা কি কৰিলোঁ, বাওঁ ছাইডৰ সংখ্যা দুটা আমি পূৰণ কৰি দিলোঁ, 6 হ'ল। আৰু এটা সংখ্যা চোৱা, মই তেনেদৰে কৰি দেখুৱালোঁ, 4য়ে গৈছে, 2য়েও আমি কৰিব পাৰিলোহেঁতেন, কিন্তু 2য়ে নকৰি 4য়ে ডাইৰেক্ট কৰিছোঁ। 4য়ে গৈছে 6 বাৰ, 4য়ে 37ক গৈছে 9 বাৰ, 4য়ে 48ক গৈছে 12 বাৰ। সংখ্যাকেইটা লৈছিলোঁ আমি 24, 37 আৰু 48। দেখিছানে? আকৌ আমি বাওঁ ছাইডৰ সংখ্যা দুটা পূৰণ কৰি দিলোঁ, পালোঁ 12। গতিকে এই সংখ্যাকেইটা আমাৰ গ-সা-গু হ'ব 12। ইয়াত চোৱা, গৰিষ্ঠ সাধাৰণ উৎপাদক গ-সা-গুৰ। এতিয়া আমি পঢ়াম সাধাৰণ উৎপাদক পদ্ধতিৰে কেনেদৰে আমি গ-সা-গু উলিয়াব পাৰোঁ। এতিয়া চোৱা, আমি সাধাৰণ উৎপাদক পদ্ধতিৰে কেনেদৰে গ-সা-গু উলিয়াম। সাধাৰণ উৎপাদক পদ্ধতিৰে কেনেদৰে গ-সা-গু উলিয়াই সেইটো আমি আগৰ ভিডিঅ'টোত চাইছোঁ। গ-সা-গু উলিওৱাটো চোৱা নাই, কিন্তু সাধাৰণ উৎপাদকনো কেনেদৰে উলিয়াই সেইটো আমি পঢ়িছোঁ। এতিয়া আমি গ-সা-গু উলিয়াব লাগিব সেই সাধাৰণ উৎপাদক পদ্ধতিটোৰে। প্ৰথমতে চোৱা, আমি সংখ্যা কেইটামান লৈছোঁ, 30, 24 আৰু 12। এতিয়া আমি 30ৰ উৎপাদকবোৰ উলিয়াইছোঁ। চোৱা, 30ৰ উৎপাদকবোৰ হ'ল 1 পূৰণ 30, 2 পূৰণ 15, 3 পূৰণ 10, 5 পূৰণ 6। তেনেদৰে 24ৰ
উৎপাদকবোৰ হৈছে 1 পূৰণ 24, 2 পূৰণ 12, 3 পূৰণ 8 আৰু 4 পূৰণ 6। 12, 1 পূৰণ 12, 2 পূৰণ 6, 3 পূৰণ 4। এই সংখ্যাবোৰ আমি এনেধৰণে উলিয়াই ল'লোঁ। তাৰপিছত আমি উৎপাদকবোৰ লিখিছোঁ। এতিয়া 30ৰ উৎপাদকবোৰ হ'ব কমে 1, 2, 3, 4, 5, 6, 10, 15 আৰু 30। 24ৰ উৎপাদকবোৰ হ'ব 1, 2, 3, 4, 6, 8 আৰু 12। 12ৰ উৎপাদকবোৰ হ'ব 1, 2, 3, 4, 6 আৰু 12। তাৰপিছত আমি উলিয়াইছোঁ সাধাৰণ উৎপাদক। এই সংখ্যাকেইটা মিলি থকা সংখ্যাকেইটা চোৱা। ইহঁতৰ মাজত আমাৰ মিলি থকা সংখ্যাটো কি? 1। 1টো আমাৰ মিলি আছে, 2 মিলি আছে, তাৰপিছত আমাৰ 3 মিলি আছে, 5 আছেনে? 5 এই দুটাত নাই, 4 এই দুটাত আছে কিন্তু ইয়াত নাই, গতিকে এইটো নহ'ব। 6 ইয়াত আছে, ইয়াত আছে, ইয়াত আছে, আৰু বাকী সংখ্যা আছেনে? বাকী সংখ্যা নিমিলে, গতিকে আমাৰ সাধাৰণ উৎপাদক হ'ব 1, 2, 3 আৰু 6। ইয়াত আমি সাধাৰণ উৎপাদকৰ কনচেপ্টটো বুজি পাইছোঁ, হয়। এতিয়া আমি সাধাৰণ উৎপাদক আগৰ ভিডিঅ'টোত আমি চাইছোঁৱে, গতিকে এতিয়া আমি সাধাৰণ উৎপাদক উলিয়ালোঁ। তাৰপিছত এতিয়া আমি গসাগুটো দেখোঁ। আমাৰ ইয়াত সাধাৰণ উৎপাদকটো হ'ব 1, 2, 3 আৰু 6। এতিয়া একেবাৰে ডাঙৰ সাধাৰণ উৎপাদকটো কি? একেবাৰে ডাঙৰ সাধাৰণ উৎপাদকটো হ'ব আমাৰ 6। গতিকে আমাৰ গসাগু হ'ব 6। একেবাৰে ডাঙৰ উৎপাদকটো সাধাৰণ উৎপাদকটোৱে হ'ব আমাৰ সংখ্যাকেইটাৰ গসাগু।